দেবগুরু বৃহস্পতি আর দেবগণ ভবিষ্যৎ আমি এনে পৃথিবীর সন্তান জীব্রহ্ম কেজন্ম কৌলস্তর পুত্র কাশ্যপর শালী গরাক পত্নীর পুত্র আমি এই নহইনে তেনেস্থলত আমি একে মাতৃৰ সন্তানে নিজকে নিজৰ ভাই ভাতৃ বুলি কিয় ভাবিব পৰা নাই অন্য সকলোৱে মুখ ত্যাগ কৰিব পৰা নাই বাবে এই কাম সদায় হয় গুৰুদেৱে সত্য কথাই কৈছে আজি সেই মহৰ প্ৰভাৱতেই মই তজ্জংগ গ্ৰহণ কৰা অসুৰ ভাতৃসকলে স্বৰ্গৰ লোক এৰিব নোৱাৰি এদিকৈ মৃত্যুবৰণ উচিত কথা ক'লা বাৰু এই দুৰ্বৃত্ত অসুৰবোৰে নিজৰ কাণত তুচ্ছ কৰি স্বৰ্গমুখ বাঞ্ছা কৰে যদি দেৱতাৰ দৰে হ'ব পাৰিলেহেঁতেন তেন্তে সিহঁতেও স্বৰ্গমুখ কৰিব পাৰিলেহেঁতেন কথা বুজাত মোৰ অসুবিধা হৈছে মানে কোন অৰ্থত দেৱতাৰ দৰে বোলা শব্দটোৰ অৰ্থ প্ৰয়োগ কৰা হৈছে বুজানে ৰাখো ইয়াৰ অৰ্থ মুখ ত্যাগী কৰ্ণৰ কথা শুনি মোৰ কাহিনী বাই মন গ'ল মুখ ত্যাগী দেৱতাসকল বোলে মুখ ত্যাগী ৰাহু কি হ'ল কিয় তো হাস্য কৰিছা তুমি কিয় মিছা ক'লা কথা ক'লা দেৱৰাজ দেৱতাৰ কথা শুনি মই সঁচাকৈয়ে প্ৰলাপ বকিছোঁ কিন্তু এই প্ৰলাপত নিৰৰ্থক নহয় দেৱৰাজ ৰাহু তোমাৰ কথাৰ অৰ্থ বুজিব পৰা নাই গুৰুদেৱ বৃহস্পতিৰ উন্নত মস্তিষ্কই এই কথাৰ অৰ্থ নুবুজাৰ বাবে গুৰুদেৱক ধন্যবাদ জানালো দেৱৰাজ ৰাহু চাওঁতে বহু গুণলৈ উঠি গৈছে আদেশ কৰক দেৱৰাজ জুৰিলৈ দিক নহয় ৰাজ্যৰ কাদলত শেষ কৰ ৰাহুৰ নাম তৰিকৰ পৰা বায়ুৰাজ পৱন তোমাৰ এই অত্যধানৰ ঠিক নকৰে ৰাহুৰ দেহা স্পৰ্শ কৰিব নোৱাৰে স্বয়ং বিষ্ণুৰ উদ্ধাৰণ চক্ৰৰ দ্বাৰা দ্বিখণ্ডিত হৈ ৰাহুৰ দেহা ভগৱান যত দেৱতাসকল অমৃত প্ৰাণ ভগৱান ৰাহু এইখন দেৱতাৰ সমাজ এই সমাজত এনে ব্যৱহাৰৰ শুভ নাপায় নিশ্চয় নাপায় দেৱৰাজ কিন্তু নিজকে নিজে দেৱতা বুলি ভাবিলে নহয় আৰেও দেৱতা বুলি ভাবিব লাগিব ৰাহু তুমি দেৱ সমাজৰ উপযুক্ত নোহোৱা তুমি স্বৰ্গৰ সভা ত্যাগ কৰিব পাৰা জলাধিপতি এই অৰাজ্যৰ কোনো অধিকাৰী নহয় কাৰণ অমৃত প্ৰাণ কৰি ময়ো অমৰত্ব লাভ কৰি আছো ৰাহু মই আদেশ দিছো তুমি এই সভা
কল্যাণ দেবগণ দেবগণের কল্যাণ লালদে আশা করে কিন্তু দেবগণ কোনোবা দৈত্য দানৱৰ কথা আলোচনা সমাজের মূল অনুমান হৈছে দেৱৰ্ষি আপুনি কৃতালজ্ঞ আপোনাৰ কামৰ কোনো কথাই অৱগত নোহোৱা নহয় গতিকে আমাক চালনা নকৰি আগমনৰ কথা ক'লে দেৱগণ তাতো হানো দেৱগণৰ কথা অসত্য নহয় তাৰ অৰ্থ দেৱৰ্ষি মই তাত পুনৰ দানৱৰ আবিৰ্ভাৱ কোন দানৱৰ আবিৰ্ভাৱ দেৱৰ্ষি পৃথিৱীত ব্ৰহ্মত্বময় কষ্টৰ পুত্ৰ তারকাসুরে অমরাবতীপুর আক্রমণ করার অভিসন্ধি করেছে গতিকে দেবগণ প্রস্তুত হওয়া রণহেতু অমরাবতীপুরক তারকাসুরের পৰা ৰক্ষা কৰিবলৈ দেবগণ এতিয়া মই বিদায় মাগিলো দেৱৰ্ষি এখন দেৱগণ চিন্তা কৰি কি লাভ গতিকে এতিয়া সভা ভংগ কৰাই উচিত কাৰণ বিশ্ৰামৰ প্ৰয়োজন অনুভৱ কৰিছোঁ ভাল দেৱগণ আজিলৈ সময় মনতে ভংগ কৰিলোঁ ভাল দেৱৰাজ Super, super, super,